বন্ধুসকল মই টিকেশ্বৰ মটিভেশ্যনেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক পাঠ কৰি শুনাম আঘাতপ্ৰাপ্ত কঠোপকথনৰ দ্বাদশ অধ্যায়। হয় বন্ধুসকল, আঘাতপ্ৰাপ্ত কঠোপকথনৰ দ্বাদশ অধ্যায়, য'ত আমি পাওঁ যদি আপোনাৰ টিম কুম্ভকৰ্ণৰ দৰে গভীৰ নিদ্ৰাত শুই আছে আৰু কোনো প্ৰগতি কৰা নাই, তেতিয়াহ'লে শুই থকা টিমক জগাবৰ বাবে বুঢ়ী আই সাধুৱে কামত নাহিব। ইয়াৰ বাবে বাঘ, হাতী আদিৰ দৰে গুঞ্জনৰ আৱশ্যক হয়, যাতে আপোনাক দেখি আপোনাৰ টিমৰ আত্মবিশ্বাসো জাগি উঠিব আৰু লক্ষ্য প্ৰাপ্তিৰ বাবে আগবাঢ়িবলৈ সাজু হ'ব। উপলব্ধিৰ ওপৰত আনন্দ উপভোগ কৰাটো বেয়া কথা নহয়, কিন্তু সেই উপলব্ধিৰ প্ৰাপ্তিৰে অহংকাৰ পালি লোৱাটো নিশ্চয় বেয়া কথা হয়। ওখ ওখ ঘৰ আৰু দোকান নিৰ্মাণ কৰাটো বেয়া নহয়, কিন্তু নিজৰ ওখ ওখ ঘৰ আৰু দোকানক দেখি অভিমান পালি লোৱাটো বেয়া কথা। এনে এদিন আহিব যেতিয়া আমি এই ঘৰ আৰু দোকানৰ মাটিৰ তলত পৰি থকা দেখা পাব আৰু আমাৰ মাটিৰ ওপৰত ঘাঁহ বন গজিব আৰু তাত কোনো ছাগলী বা গাধই চৰি থাকিব। প্ৰকৃতিৰ এইটো নিয়মক আমি কেতিয়াও পাহৰিব নালাগে যে মনুষ্যৰ শৰীৰ মূল্য মাটিতকৈ অধিক নহয়। কেতিয়াবা এইটো মানৱ শৰীৰ মৰাশালীৰ পোক পতংগৰ খোৰাক হৈ যায়, কেতিয়াবা চিতাৰ ইন্ধন হৈ যায়। দুয়ো ক্ষেত্ৰত এইটো মাটিত পোৱা যায়। ধন্যবাদ থাকিল আজি আঘাতপ্ৰাপ্ত কঠোপকথনৰ দ্বাদশ অধ্যায়টো আপোনালোকে শেষলৈকে শুনাৰ বাবে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।